আমাৰ বাৰীত বগা কোমোৰা হৈ গ'ল আজি বাৰু। আমি বগা কোমোৰা দি কিহেৰে লগত খাম বাৰু জানেনে? বগা কোমোৰাৰ লগত কিহেৰে খাই ভাল লাগে বাৰু আপোনালোকে জনাবচোন। মাছৰ লগত খাই ভাল লাগেনে বাৰু মাংসৰ লগত? ইফালে চাওকচোন বডি আগডাল ক'ৰ পাইছেগৈ, জেঙে নাইকিয়া ন? আৰু বাৰীখন চাওকচোন ইমান জংঘল হৈ গৈছে। বডি গছ কেইজোপা আৰু ভেন্দি গছখিনিকে বনে আগুৰি আছে। ইফালে ভেন্দি এটা লাগিছে বাৰু, আৰু বগা কোমোৰা হৈছে কেইবাটামান। সেয়ে ভাবিলোঁ প্ৰথমতে জংঘলখিনিকে অলপ চাফা কৰি লওঁ, বনখিনিকে। বাৰীখন ইমান বন হৈ আছিলে, গৰমৰ কাৰণে এইকেইদিন বাৰীত সোমাবই পৰা হোৱা নাছিলে। সেয়ে ভাবিলোঁ আজি নাই অকণমান বনকে তুলি লওঁ। ভেন্দিৰ গুৰিখিনি আৰু বডি গুৰিখিনি একে বনে আগুচি আছিল। মই এনেদৰে বন কোনাই থাকোঁ বাৰু। ঘৰত ভিতৰে বাহিৰে সকলো মই কাম কৰিব লগা হয়। মানুহজন ঘৰত নাথাকে, ঘৰৰ বাহিৰত থাকে। সেয়েহে মই এনেকৈ ঘৰৰ ভিতৰে বাহিৰে কাম কৰি থাকোঁ। আৰু এইফালে চাওকচোন বডি আগডাল বাঢ়ি যোৱা দেখি ভাবিলোঁ এডাল কামিকে বান্ধি দিওঁ। সিফালে কামি কেইটামান আছিলে বাৰু, আগতেও তেনেকৈ বডি দিয়া গুটি আছিলে। গছকেইজোপা মৰি যোৱাত দেখি কামিকেইডাল তেনেকৈ আছে। সেয়েহে ভাবিলোঁ আগডাল আনি লৈ পেলাই ইয়াত লগাই দিওঁ, আগডাল বগাই বগাই যাব সেইফালে। সেয়েহে আগডাল তাৰপৰা খুলি আনি এনেকৈ ভালদৰে পকাই দিলোঁ, যাতে আগডাল এনেকৈ এইফালে কামিডালত পকাই গৈ থাকে। আৰু মই এইপিনেও জংঘল চাফা কৰি আছোঁ, এইপিনে ল'ৰাই পূৰা ভিডিঅ' কৰি আছে। ভিডিঅ' বাৰু মোক ল'ৰাই কৰি দিয়ে দেই, মোক ভিডিঅ' কৰা বেলেগ মানুহ নাই। ল'ৰাই এনেদৰে মোক ভিডিঅ' কৰি থাকে। আৰু আকৌ ভিডিঅ' কৰি হৈ থাকোঁতেই আকৌ ছোৱালীও আহি পাই গ'লেই, ক'লে মা ময়ো তোমাৰ লগত জংঘল চাফা কৰিম। মই জংঘল চাফা কৰি থাকিলে তাইও এনেদৰে আহেই বাৰু, দুয়োটাই মোক সহায় কৰি দিয়ে। মই বনবিলাক গোটাই দিব লাগে, তাই বোলে নি পেলাই দিবগৈ। আৰু মই বনবিলাক তুলি তাইক গোটাই দিলোঁ, তাই গৈ পেলাই আছেগৈ কেইটামানকৈ। আপোনালোকক বাৰু এনেদৰে সহায় কৰি দিয়ে ল'ৰা ছোৱালীয়ে। মোক বাৰীত এনেদৰে দুয়োটাই সহায় কৰি দিয়ে বাৰু। মই যদি বাৰীত কাম কৰিবলৈ আহোঁ, দুয়োটাই মোৰ লগত কাম কৰিবলৈ আহি যায়। এইফালে চাওকচোন মই বনখিনি তুলি গোটাই দিছোঁ, তাই একদম পূৰা পেলাই দিছেগৈ। আৰু এয়া বাৰী চাফা কৰা হৈ গ'লগৈ। চাওকচোন এতিয়া ইমান ধুনীয়া লাগিছে ন? গুৰিবিলাক কি ধুনীয়াকৈ ওলাই গৈছে, ভেন্দি গুৰি বডি গুৰিকেইডাল। এইকেইজোপাতো জেং দিবলৈ হৈছে আৰু বডি আগকেইডাল কেনেদৰে বাঢ়ি গৈছে আৰু অলপ বগাবলৈ একোৱে নাইকিয়া। এইকেইডালতো দিব লাগিব। তাৰপিছত ভাবিলোঁ গুৰিকেইডাল ওলাই যোৱা দেখি অলপ গোবৰ আৰু ছাগলী গোবৰকে দিওঁ নেকি। সেয়েহে ছাগলীৰ লাট আৰু গোবৰ অলপ দিলোঁ, বেলেগ সাৰ নিদিওঁ। আমি ঘৰতে এনেদৰে গোবৰ আৰু ছাগলীৰ লাট দিওঁ, ব্যৱহাৰ কৰোঁ, বেলেগ অন্য সাৰ ব্যৱহাৰ নকৰোঁ। আৰু এইফালে কোমোৰা জালি আৰু কোমোৰা কেইটামান লাগি আছে বাৰু, নহয়নে? এয়া চাওকচোন কেইবাটাও লাগি আছে, আৰু মাজে মাজে এনেদৰে খায়ো থকা হয় বাৰু, বেচি থাকোঁ। আৰু এইফালে চাওকচোন জলকীয়া আগডাল ক'ৰ পাইছেগৈ, ইমান ওখ হৈছে নহয় আমাৰ জলকীয়া কেইজোপা। মানুহতকৈও বেছিহে ওখ হৈছে, পূৰা ওখ হৈ গৈছেগৈ। ইমান ওখ হৈছেগৈ, একে বেৰত টিঙত লাগু হৈ গৈছেগৈ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন।